ঘৰত কোন কোন আছে তোৰ? হা? কেইজন মানুহ ঘৰত? আমাৰ ঘৰত মানুহ 1 2 দেউতা মা আৰু দেউতাই মোক ডাঙৰ বেংক ৰিডিম কৰিছে আৰু মায়ে কি ডাঙৰ গাড়ী কিনি দিব ডাঙৰ কিনি দিব ডাঙৰ হেল্ল' ক'ত আছা? মই যে ইমানকৈ তোমাক কল কৰি আছোঁ তুমি কিয় ৰিচিভ কৰা নাই হা? তুমি আবেলিতে ওলাই গ'লে এতিয়ালৈকে আহি পোৱাহি নাই কিয়? আলু দালি আনিব যোৱা মানুহজন এতিয়ালৈকে পোৱাহি নাই যে। এতিয়া 8টা বাজি গ'ল, তুমি ক'ত আছা? কাৰ ঘৰত মুতনি খাই আছা হা? ইফালে ল'ৰা ছোৱালীয়ে ভোক লাগিছে, অথনিৰ পৰা কান্দি আছে, তুমি ক'ত আছা? তোমাক আজি আহাচোন বাৰু, মই ৰাতি কি কৰিছোঁ তোমাক চাই থাকা। তোমাক ৰাতি মই দি আছোঁ, ৰ'বা আজি। ঐ কিয় তেনেকৈ চাই আছা হা? কিউটি লাগিছে, ধুনীয়া লাগিছে একেবাৰে। ভাল পাবা নেকি মোক হা? নাপাওঁ দেই, মই হ'লে বহুত বেয়া পাওঁ হা। মই কান্দি দিম, মই দেউতা লগাই দিমগৈ হা। মোৰ নহয় মোৰ ডাঙৰ কিবা আছে, মই একো নকৰোঁ।